हिन्जाव सानै सानै लानो लाइ होग्रा नोङो गलाब जाब हाग्रामाय हितु एनअसि दिसे किन्तु आमार आगत मैयाहाय जि सिसिट'वायाहाय जि बिथां रनस बेगुसारजोंहाय जि मोनद' हारिजों एसटि जानो थांगासिनो दं बेनि सायाव जि सावरायनाय मेल दंमोन बेनि उनावहाय बिथाङा आदित्य खाख्लारिया ससे बिबुंथि लाखिनायखौ जों नुनो मोन्दों। नोंथांमोनाव फुल भिडिअ होनांगोन बिथाङा मा बुंखो जा प्रेस मिटनि गेजेरजोंहाय लोगोसे बिथां हाग्रामा महिलारि सारखौहाय गोबां गाज्रि राव बाहायनानै सासे आइजोआहाय सोंखारिनायखौ जों नुनो मोन्दों। माने नांनायनि बांद्राय बिथांजोआ बुंनायखौ जों नुनो मोन्दों। नोंथांमोना बेनि सायाव मा बुंनो सानो कमेन्टआव लिरना हरनांगोन। लोगोसे बिथां हाग्रामा महिलारि सारा फिन प्रेस मिटनि गेजेरजोंहाय जे एनअसिखौ लानानै खोथा बुंफैदोंमोन मोनद' हारिखौ एसटि होनो थांगासिनो दं बेनि सायाव खोथा बुंफैनायखौ जों नुनो मोन्दों। नोंथांमोना नैबे भिडिअनि गेजेरजों नायनानै ला। हाग्रामा गुन्दा गुबुन हारिनि एसटि होनो नागिरग्रा नोङो जों बर'फोरखौ गुबुन हारिनि आथिं सिङाव दोननो नागिरदों गुन्दा साला हिन्जाव सानै सानै लानो लाइ होग्रा नोङो गलाब जाब बेखौसो सिट बानायलायदों। हिन्दी रोङा इंलिस रोङा हारसा रोङा बेखौसो सिट बानायलायदों। बोख्लायनांगौ बेखौ गुन्दाखौ बोख्लायनांगौ। आं रागा जोंथारबाय। आं मानि थाखाय भिडिअ बानायाखै खोनासंबाय दसे दं आं। ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত আপচুৱে ব্লেকমেইল কৰি আছে। UPPL আৰু আপচুৱে ব্লেকমেইল কৰি আছে। আচলতে ছয় জনগোষ্ঠীক এছটিকৰণ দিব লাগে নালাগে ইয়াৰ ওপৰত 2006 চনতো আপচু হিচাপে এনঅচি দিছিল। আমিও 2016 চনত দিছে। কথাটো একটাই যে প্ৰেজেণ্ট এছটিটো একো নষ্ট হ'ব নালাগে। যিটো ষ্টেটাছ এইটো বাহাল থাকিব লাগে সেইটোৱে। কিন্তু ইহঁতে ব্লেকমেইল কৰি আছে যে হাগ্ৰামাই সেইটো এনঅচি দিছে। কিন্তু আমাৰ আগত আপচুৱে এনঅচি দিছে। সেইটো আজি এপচুৱে সেইটো ব্লেকমেইল কৰি আছে যেন এপচুৱে আমি একো কোৱা নাই। আৰু এপচুৱে অসম চৰকাৰ বা দিল্লীত যিটো আলোচনা কৰি পেলাই বা UPPL যিটো আলোচনা কৰি পেলাই মীমাংসা কৰি আহিছে সেইটো কথা লাহে লাহেকৈ গম পাব। আমি নকম। আমাৰ মুখৰ পৰা ক'লেতো সেইটো মানে বিশ্বাস কৰিবলৈ টান হ'ব। সেইটো ৰাইজে লাহেকৈ জানিব যে ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত আপচু আৰু UPPL কি ৰোল লৈছে। কিন্তু আমি BPF দল হিচাপে বা BTC চৰকাৰ হিচাপে এটাই আমি প্ৰেজেণ্ট এছটিটো একো নষ্ট হ'ব নালাগে। ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত এছটিকৰণ দিয়াত আমাৰ কোনো আপত্তি নাই। আপচু কি আপচুটো ব্লেকমেইল কৰি আছে। মই কৈছোঁ না আপচুৱে মুঠতে য'ত যেনেকৈ সুবিধা পায় তাতে ছাত্ৰ ছাত্ৰীসকলক হাজিৰা দি পেলাই 500 টকা 1000 টকা এনেকুৱা দি পেলাই হাজিৰা দি পেলাই ল'ৰা ছোৱালীসকলক এনেকুৱা ধৰ্ণা দি আছে আৰু বহুত হ'ব। আপচুৱে মুঠতে হাজিৰা পইচা দি পেলাই হায়াৰ লৈ পেলাই এনেকুৱা ধৰ্ণা দিয়াটো আমি গম পাইছোঁ। মুঠতে প্ৰত্যেকজন যিসকলে ওলাব ইহঁতে 500 টকা বা 1000 টকা পাব। সেই স্কিম ওলাইছে আপচুৱে। আৰু এইটো পইচা ক'ত পৰা পাইছে? এই পইচাটো ক'ত পৰা পাইছে? এই 5 বছৰ আপচুৱে চৰকাৰ চলাইছিল। ইয়াৰে বহুত দুৰ্নীতি আছে। ইয়াৰে পইচা ৰাজ্যৰে পইচা। উন্নয়নৰ ক্ষেত্ৰত আপচু বা UPPL বাধা দিবৰ কাৰণে চেষ্টা চলাই আছে কিন্তু নোৱাৰিব। মুঠতে ইহঁতৰ কথাটো হ'ল ছয় জনগোষ্ঠীক লৈ পেলাই যিটো ধৰ্ণা দি আছে সেইটো এনে নামত। কিন্তু আচলতে হ'ল ইহঁতে যে যোৱা BTC ইলেকশ্যনত হাৰি পেলাই BPF চৰকাৰ কৰিছে এইটোকে আজিলৈকেও মানিব বিচৰা নাই। ইহঁতে আপচু অফিচত বহি পেলাই 5 বছৰ চৰকাৰ চলাইছে এপচুৱে। আকৌ ইহঁতক লাগে কিন্তু আজি BTC বাকী ৰাইজে ৰিজেক্ট কৰিছে। সেইটো কথা ইহঁতে মানিব বিচৰা নাই। মুঠতে কথা সেইটোৱে যে আপচু বা UPPL BTCটো আকৌ শাসন কৰিব পাব লাগে। এই লাইনত ইহঁতে BTCত অশান্তি কৰিবৰ কাৰণে চেষ্টা চলাই আছে। আৰু আমি জানো এইবিলাক ব্লু প্ৰিণ্ট অলৰেডি তৈয়াৰ হৈছে ইহঁতৰ। য'তে ত'তে য'ত সুবিধা পায় ইয়াতে ধৰ্ণা দি পেলাই মানে BTC অঞ্চলত অশান্তি কৰাৰ কাৰণে ইহঁতে ব্লু প্ৰিণ্ট কৰিছে। আমি সেইটো গম পাইছোঁ। আলোচনা আৰু এই আলোচনা আৰম্ভণি বহুখিনি কথাই আমি আলোচনা কৰিছোঁ। আলোচনা খুবেই সৌহাৰ্দ্যমূলক আৰু আমি কিছু সময়ো লৈছোঁ কাৰণ এই যিহেতু বিষয়টো স্পৰ্শকাতৰ আৰু বিষয়টো আৰু বিশেষকৈ মন্ত্ৰী গোটৰ যিটো প্ৰতিবেদন এই প্ৰতিবেদনটোৰ বিষয়ত অধ্যক্ষ ডাঙৰীয়াই বহুখিনি কথা আজি বৰ্ণনা কৰিলে। এই বৰ্ণনাৰ সময়ত
আমিও কিছু কথা বুজি উঠিছোঁ যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ যাওঁতে সকলোবোৰ খুঁটি নাটি চাবলগীয়া হৈছে। বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়, কোনো ধৰণৰ হানি বিঘিনি নহয়। আমি কেইটামান পইণ্ট আমাৰ ফালৰ পৰা আমি উত্থাপন কৰিছোঁ। সেইখিনি এটা মডিফিকেশ্যন আনিবৰ কাৰণে আমি কমিটিক দাবী জনাইছোঁ। আমি মুখ্যমন্ত্ৰী পৰ্যায়তো এটা আলোচনা বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰীৰ আলোচনাৰ পিছতেই ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত অসম চৰকাৰ আৰু CC2ৰ মাজত এটা ত্ৰিপাক্ষিক বৈঠক আমি আশা কৰিছোঁ। আমি কেইটামান পইণ্ট ৰেজ কৰিছোঁ, যেনে 6 জনগোষ্ঠীক STV হিচাপে কেইটামান জনগোষ্ঠীক ৰিকমেণ্ড কৰিছে আৰু সৰ্বভাৰতীয় পৰ্যায়ত বৰ্তমানৰ ট্ৰাইবেলসকল তাত ক্ষতিগ্ৰস্ত হ'ব। আমি এমাহৰ সময় লৈছোঁ। এমাহৰ পিছত আমি পুনৰ এটা ফাইনেল ছাজেশ্যন, এটা চূড়ান্ত ৰূপত আমাৰ ছাজেশ্যনখিনি আমি প্ৰদান কৰিম মন্ত্ৰীগোটৰ লগত। এইটো প্ৰথমলানি আলোচনা। नैबे भिडिअनि गेजेरजों नोंथांमोना नुनो मोनबाय, मिथिनानै मोनबाय बिथाङा मा खोथा बुंलांखो, मा बुंलांखो आरो लोगोसे जे आइजो बिथाङा हाग्रामा महिला सारखौ जि खोथा बुंलांबाय, माने नांनायनि बांद्राय बुंनायखौ जों नुनो मोनदों। नोंथांमोना बेनि सायाव मा बुंनो सानो जे आइजोआ खोथा बुंलांबाय, माने आंनि बेसेबां बांद्राय जादों बिथांनि जोंनि बुंनाया, बेफोरबायसा माने गाज्रि राव बुंनायनिबो सिमा थायो, बेखौ क्रस खालामनो नाङा माने ना। नोंथांमोना बेनि सायाव मा बुंनो सानो बुंहरनो हागोन। लोगोसे आदित्य खाख्लारि सारा मा खोथा बुंलांखो जे मोनद' आयदा ST जानो थांगासिनो दं, बेनि सायावहाय जे मैया रायलायबाय ग्रुप अफ मिनिस्टारजोंहाय ना, बेवहाय माने आरो फिन खेबसेबाव बिथाङा अमित शाह लोगोसे भारत सरकारजोंहाय रायलायगोन होननानै बिथांमोना मास मोनसेनि गेजेराव खोथा बुंनायखौ जोङो नुनो मोन्दों। आरो लोगोसे बिथाङा खायसे खोथाबो मख'दों जे थाखानाय STफोराहाय खहा जानायनि खोथा मख'दों। माने डाइरेक्टलि बिथाङा मा सावरायखो बेखौ फोरमायनानै होआखै होननानै आं सानो प्रेस मिटनि गेजेराव। आरो गासिखौबो डाइरेक्टलि फोरमायना होबाय थायोब्ला प्रेस मिटआव एसे बोरैबा जायोना। आरो लोगोसे बिथाङा हाग्रामा महिलारिफोरा जे NOCखौ लाना खोथा बुंबायना, NOCखौहाय एबसुखौसो हरदों होननानै बिथाङा बुंबाय। माने NOCखौ माने एबसुआवबो हरदों होननानै बिथाङा खोथा बुंदों। लोगोसे इउजि ब्रह्म मिया जे बिथाङा जि खोथा बुंलांबाय NOCनि जेबो ओंथि गैया होननानै। नोंथांमोना बेनि सायाव मा बुंनो सानो कमेन्टआव लिरना हरनो हागोन। बेनिफ्राय आं भिडिअखौ बारा गोलाव खालामबाय थालायला, नेक्स्ट दिनसो फिन लोगो मोनलायसिगोन। भिडिअखौ मोजां मोनदोंबा लाइक खालामनानै शेयार खालामनो, जाहाथे गासिबो बे भिडिअखौ मोननो हायो। चेनेलाव गोदान बावनानै साबस्क्राइब खालामनानै ला, एसे सापर्ट होदो आंखौबो नोंथांमोना।